Hello everyone, welcome back to my channel Nutri-Nischayata. মোৰ নাম Angana Goswami and I am a nutrition coach. যদি আপোনালোকে ঘৰতে এক্সাৰসাইজ কৰি আছে বা আপোনালোকে জিমিং কৰি আছে আৰু আপোনালোকে জানিব বিচাৰিছে যে এনেকুৱা কি খাদ্য খালে এক্সাৰসাইজ কৰি থকা সময়তো আমাৰ ভাগৰ নালাগে বা এক্সাৰসাইজ কৰাৰ আগতনো আমি কি খাব লাগে বা এক্সাৰসাইজ কৰি উঠি পেলাই যেতিয়া আমাৰ খুব ভোক লাগে তেতিয়ানো আমি কি খাব লাগে তাকে এই ভিডিওটোত আমি আলোচনা কৰিম আৰু তাৰ আগতে মই ধন্যবাদ জনাব বিচাৰিছো সকলোলৈকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে লাইক কৰিছে শ্বেয়াৰ কৰিছে মই খুবেই কৃতজ্ঞ তেওঁলোকৰ বাবে ধন্যবাদ জনাইছো আৰু তাৰ লগতে মোৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো যে এক্সাৰসাইজটো আমি কিয় কৰিব লাগে যদি আমি খুধু এক্সাৰসাইজনো কিয় কৰিব লাগে আমি সকলোৱে হয়তো জ্ঞাত যে আমি এটা ভাল শৰীৰ পাবলৈ এক্সাৰসাইজ কৰিব লাগে আমাৰ সুস্বাস্থ্যৰ কাৰণে আমি এক্সাৰসাইজ কৰিব লাগে কিন্তু আজিৰ সময়ত খুবেই প্ৰয়োজনীয় হৈ পৰিছে যেহেতু আমাৰ দৈনন্দিন জীৱন প্ৰণালী খুবেই আমাৰ ফিজিক্যাল এক্টিভিটি দৈনন্দিন জীৱন প্ৰণালীত আমাৰ নোহোৱা হৈ পৰিছে আমাৰ ফিজিক্যাল এক্টিভিটি খুবেই কমি গৈছে আৰু আমি সকলো এটা সেডেন্টাৰী লাইফ আমি পালন কৰি আহিছো গতিকে এই আমাৰ দৈনন্দিন জীৱন যাপনত যদি আপুনি ষ্টুডেন্ট হয় বা আপুনি যদি পঢ়া শুনা কৰে বা আপুনি কামলৈ যায় আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয় যে আমাৰ সকলোৰে কাৰণে বা আপুনি যদি ঘৰতে নিজৰ কামখিনি কৰিবলৈ হয় আমাক খুবেই প্ৰয়োজনীয় আমাৰ বডিৰ এনাৰ্জি যেটো লেভেল আমাৰ শক্তি এনাৰ্জি লেভেলটো মেইনটেইন হৈ থকাটো খুবেই প্ৰয়োজনীয় যদি হেতু নহয় তেতিয়া আমি দেখিবলৈ পাওঁ যে আমি গোটেই দিনটোৱে ঘৰত শুই থাকো বা আমি লেথাৰ্জিক ফিল কৰো উইক কৰো কোনো এটা কাম কৰিবলৈ আমাৰ মন নাযায় এইবিলাক আমাৰ হয় কাৰণ আমি ওয়াৰ্কআউট টুক ইমান এটা প্ৰায়োৰিটি আমি নিদিও বা আমি যদিও জানো কিন্তু আমি কৰিবলৈ আমাৰ মন নাযায় কাৰণ আমাৰ বডিত হিমানখিনি এনাৰ্জি ষ্ট'ৰ নাই তো এনাৰ্জি কথা যেহেতু কৈছো কেতিয়াও আপুনি যদি মানে জিম কৰি থকা মানুহ হওক বা সদায় ওয়াৰ্কআউট কৰি থকা মানুহ হওক কেতিয়াও আপুনি ক'তো পৰি থকা দেখিবলৈ নাপায় তো মই হেইটোৱে ক'ব বিচাৰিছো যে এটো কিয় হয় কাৰণ আমাৰ দেহৰ যেটো এনাৰ্জি সঞ্চয় কৰি ৰখা যেটো বস্তু যাক আমি গ্লাইকোজেন বুলি কওঁ আমাৰ গ্লাইকোজেন আমাৰ দেহৰ যেটো যন্ত্ৰ দেহ নামৰ যন্ত্ৰটি চালিকা শক্তি বা ইন্ধন বুলি ক'ব পাৰি গ্লাইকোজেন আমাৰ দেহত মাংস পেশীবোৰৰ মাজত আৰু লিভাৰত সঞ্চয় হৈ থাকে ঠিক আছে আৰু যেতিয়া আমি এক্সাৰসাইজ কৰো তেতিয়া আমাৰ কি হয় এই ইন্ধনবিদ যেটো ইন্ধনবিদ যেটো সঞ্চয় কৰি ৰখা যেটো ক্যাপাসিটি স্পেস হেতু বাঢ়িবলৈ ধৰে ওয়াৰ্কআউট কৰিলে আৰু যিমানে আপোনাৰ যন্ত্ৰটিত যদি আপোনাৰ যন্ত্ৰটি বিদ্যুতেৰে চালিত হয় যে যিমানে আপুনি বিদ্যুৎ সঞ্চয় কৰি ৰাখা যেটো ক্যাপাসিটি বাঢ়ি থাকে সিমানে আপোনাৰ যন্ত্ৰটো বেছি সময়লৈকে আপনি চলাই থাকিব পৰা যাব ঠিক তেনেদৰে আমাৰ দেহত যেতিয়া আমি ওয়াৰ্কআউট কৰি থাকো তেতিয়া মাসল পেশীবোৰত যেটো এনাৰ্জি ষ্ট'ৰ কৰি ৰখা যেটো ক্যাপাসিটি বা স্পেস হেতু বাঢ়ি যায় আৰু তেতিয়া আমি খুব এনাৰ্জাইজ ফিল কৰো আমি সকলো কাম ভালদৰে কৰিব পাৰো কিন্তু যেতিয়া আমি ওয়াৰ্কআউট নকৰো তেতিয়া কি হয় তেতিয়া ওয়াৰ্কআউট নকৰিলে আমাৰ সেই ইন্ধন সঞ্চয় কৰি ৰখা যেটো স্পেস বা ক্যাপাসিটি হেখিনি ঠিক তেনেদৰে থাকে কেতিয়াও নাবাঢ়ে আৰু তেতিয়া আমাৰ দেহত এনাৰ্জিবোৰ ফেট হিচাপে ষ্ট'ৰ হ'বলৈ ধৰে আৰু তেতিয়া বাকি সকলো প্ৰবলেমৰ সমস্যাই দেখা দিয়ে ধৰক আমাৰ যেতিয়া ফেট গেইন হোৱাৰ লগে লগে আমাৰ আনুষংগিক যিবিলাক ডায়াবেটিস ব্লাড প্ৰেছাৰ বা আনুষংগিক যিমান বেমাৰ আজাৰ আছে সেইবিলাকে দেখা দিবলৈ ধৰে লগতে আমি এনাৰ্জেটিক ফিল নকৰো কোনো এটা কাম কৰিবলৈ আমাৰ দেহত শক্তিয়ে নাথাকে তো মই ক'ব বিচাৰিছো হেতু এটা কাৰণ যাৰ কাৰণে আমি ওয়াৰ্কআউট কৰাটো খুবেই প্ৰয়োজনীয় আৰু মই এতিয়া ক'ব বিচাৰিম কি খাদ্য খালে যেতিয়া আমি ওয়াৰ্কআউট কৰি থাকো তেতিয়া আমাৰ ভাগৰনো কিয় লাগে হেতু কথা প্ৰথমতে কৈ ল'ব বিচাৰিছো ওয়াৰ্কআউট কৰি থাকিলে ভাগৰ লগাৰ কাৰণটো হ'ল যে আমি যেতিয়া ওয়াৰ্কআউট কৰো যেতিয়া মই যেনেকৈ ক'লো মাংসপেশীবোৰত গ্লাইকোজেন ষ্ট'ৰ হৈ থাকে মাংসপেশী আৰু আমাৰ লিভাৰৰ পৰা বডিয়ে দেহে যেতিয়া আমি এক্সাৰসাইজ কৰি থকাৰ সময়ত গ্লাইকোজেনবোৰ ইন্ধনবোৰ ব্যৱহাৰ কৰি আমাক শক্তি দিয়ে আৰু সেই সময়ছোৱাত যদি আমি যদি একো নাখাও বা আমি যদি প্ৰি ওয়াৰ্কআউট কোনো ধৰণৰ মিল আমি নলওঁ তেতিয়া আমাৰ কি হয় যে বডিৰ গ্লাইকোজেন লেভেলটো কমি যাবলৈ ধৰে ডিপ্লিট হ'বলৈ ধৰে আৰু তেতিয়া বডিয়ে আমাৰ ব্লাড ষ্ট্ৰীমৰ পৰা গ্লুকোজ বা এনাৰ্জিটো লৈ পেলাই আমাৰ এক্সাৰসাইজত সহায় কৰিব ধৰে আৰু তেতিয়া আমাৰ এক্সাৰসাইজৰ যেটো ফলাফল হেতু পোৱা নাযায় সেই কাৰণে এক্সাৰসাইজ আৰু ডায়েট একেলগে হ্যান্ড ইন হ্যান্ড যায় কাৰণ আপনি যদি এক্সাৰসাইজ কৰি আছো বা ভালদৰে খোৱা নাই তেতিয়া হলে আপুনি সুস্থ শৰীৰৰ অধিকাৰী হ'ব নোৱাৰে তো মই ক'ব বিচাৰিছিলো যে
যেতিয়া আপোনালোকৰ এনাৰ্জিটো ডিপ্লিট হ'বলৈ ধৰে আৰু ব্লাড ষ্ট্ৰীমৰ পৰা দেহটোৱে গ্লুক'জ লৈ পেলাই আমাক শক্তি দিয়ে, তেতিয়া আমাৰ ধৰক যেনেকৈ কেতিয়াবা নতুন বিগিনাৰসকলৰ বাবে যে এক্সাৰচাইজ কৰিলে মূৰ ঘূৰোৱা বা উইক ফিল হয়, সেইটো ডাইটটো ভালদৰে ফ'ল' নকৰাৰ কাৰণে হয়, বা প্ৰি ৱৰ্কআউট যিটো মিল, সেইটো মিলৰ ওপৰত সিমান এটা গুৰুত্ব দিয়া নাযায় কাৰণে হয়। আৰু মই ৰিকমেণ্ড কৰিম যে খালী পেটত কেতিয়াও এক্সাৰচাইজ কৰিব নালাগে আনটিল এণ্ড আনলেছ আপুনি যদি ষ্ট্ৰেংথ ট্ৰেইনিং আগৰ পৰাই কৰি আহিছে, কিন্তু তেতিয়াহ'লে আপোনাৰ বডিটোৰ এডজাষ্ট হৈ যায় সেই বস্তুটোৰ লগত। কিন্তু আপুনি যদি বিগিনাৰ হয় বা আপোনাৰ বডিটো এতিয়ালৈকে এডজাষ্ট হ'ব পৰা নাই, তেতিয়া আপোনাক মই ছাজেষ্ট কৰিম যে খালী পেটে এক্সাৰচাইজ নকৰাটোৱেই ভাল। আৰু প্ৰি ৱৰ্কআউট মিলটো আপোনাৰ ডিপেণ্ড কৰিব আপোনাৰ এক্সাৰচাইজৰ টাইমৰ ওপৰত, আপুনি কেতিয়া এক্সাৰচাইজ কৰি আছে, আপুনি ৰাতিপুৱা এক্সাৰচাইজ কৰিছে, লাঞ্চৰ টাইমত কৰিছে, দুপৰীয়া কৰিছে বা ৰাতি কৰিছে, সেইটো হিচাপত আপোনাৰ প্ৰি ৱৰ্কআউট মিলটো হ'ব। কিন্তু মই ক'ব বিচাৰিম চমুকৈ যে প্ৰি ৱৰ্কআউট মিলত কি থাকিব লাগে যাতে আপুনি এক্সাৰচাইজ কৰি থকা সময়ত আমাৰ ভাগৰ নালাগে। প্ৰি ৱৰ্কআউট মিলটো আপোনাৰ যিকোনো হ'ব পাৰে, আপোনাৰ ব্ৰেকফাষ্ট হ'ব পাৰে, আপোনাৰ লাঞ্চ বা আপোনাৰ ইভিনিং যিটো আপোনাৰ স্নেকো হ'ব পাৰে। কিন্তু সেই যিয়ে কি নহওক আপোনাৰ প্ৰি ৱৰ্কআউট মিলটো তাত সদায় ধ্যান ৰাখিব লাগে যাতে প্ৰি ৱৰ্কআউট মিলটোৱে আপোনাক থ্ৰু আউট দ্য এক্সাৰচাইজ, আপুনি কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব আপোনাৰ খাদ্যটো। কিন্তু মেইনলি ধ্যান ৰাখিব লাগে যে আমাৰ যিটো বডিত যিটো নাইট্ৰিক অক্সাইড যিটো লেভেল, যিটোৱে আমাৰ বডিত ব্লাড পাম্প কৰাৰ যিটো মানে কেপাচিটিটো বঢ়াই দিয়ে, তেনেকুৱা ধৰণৰ খাদ্য। ধৰক মই যদি উদাহৰণস্বৰূপে ক'বলৈ যাওঁ, যিকোনো ফ্ৰুটছ আপুনি ল'ব পাৰে, মেইনলি চাইট্ৰাছ ফ্ৰুটছ ল'লে ভাল হয়, বা আপুনি নাটছ খাব পাৰে, বা আপুনি বুট মুগ আমাৰ অকণমান খাব পাৰে। সেইখিনি খাই পেলাই আপুনি এক্সাৰচাইজ কৰিব গ'লে, বা আপুনি যদি ব্ৰেকফাষ্ট কৰি গৈছে, আপুনি অ'ট মিল হওক বা আপুনি যিয়ে খাইছে সেই অকণমান খাই 1 ঘণ্টা বা 45 মিনিটৰ গেপ এটা দিয়াৰ পিছত আপুনি এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কেতিয়াও খালী পেটত বা খাই উঠি পেলাই এক্সাৰচাইজ কেতিয়াও কৰিব নালাগে। আৰু এক্সাৰচাইজ কৰাৰ পাছত আমিনো কি খাব লাগে? এক্সাৰচাইজ কৰাৰ পাছত আমাৰ খুব ভোক লাগে, কাৰণ মাংসপেশীৰ যিবিলাক গ্লাইক'জেন, যিটো ইন্ধনটো কমি যায়, আৰু সেই সময়ত আমাৰ মাছল যাতে ব্ৰেকডাউন নহয় তাৰ কাৰণে আমাক ইনষ্টেণ্ট ৰিকভাৰী লাগে। তো সেইকাৰণে আমাক ইনষ্টেণ্ট ৰিকভাৰীৰ কাৰণে আমি প্ৰটিন সদায় ছাজেষ্ট কৰোঁ। কিন্তু মই ক'ব বিচাৰিম আমাক প্ৰথমতে ইনষ্টেণ্ট এনাৰ্জি লাগে, তাৰ পাছত ৰিকভাৰী আহিব। এনাৰ্জিটোৰ কাৰণে আমি সদায় কাৰ্বহাইড্ৰেট প্লাছ প্ৰটিন থকা এটা মিলহে ল'ব লাগে। নট অনলি প্ৰটিন, আই উইল ছাজেষ্ট আপুনি সদায় কাৰ্বহাইড্ৰেট প্ৰথমতে ল'ব লাগে। আৰু প্ৰি ৱৰ্কআউট মিলত আপোনালোকে কমপ্লেক্স কাৰ্বহাইড্ৰেট সদায় চুজ কৰিব, কাৰণ কমপ্লেক্স কাৰ্বহাইড্ৰেট হ'লে আপোনাৰ মানে বহুত সময়লৈকে ৱৰ্কআউট যিমান সময়লৈ কৰিব আপোনাক এনাৰ্জিটো দি থাকিব, যিহেতু এইটো শ্ল' ডাইজেষ্টিং হয়। লগতে মই ক'ব বিচাৰিছোঁ যে কেতিয়াও প্ৰি ৱৰ্কআউট মিল ফেট ল'ব নালাগে, কাৰণ পষ্ট ৱৰ্কআউট মিল কেতিয়াও ফেট হ'ব নালাগে, কাৰণ ফেটটো ডাইজেষ্ট হোৱাৰ বহুত সময় লয় আৰু আমাক সেইটো টাইমত ইনষ্টেণ্ট এনাৰ্জিৰ প্ৰয়োজন। গতিকে কাৰ্বহাইড্ৰেট প্লাছ প্ৰটিন থকা এটা মিল ল'ব। আৰু যদি আপোনালোকে বিচাৰিছে মই ৰেচিপি বা মিলবোৰৰ ভিডিঅ' বনাওঁ আগলৈকে, আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। খালি মই এই ভিডিঅ'টোৰ থ্ৰুৰে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে প্ৰি ৱৰ্কআউট মিল আৰু পষ্ট ৱৰ্কআউট মিলটো কেতিয়াও স্কিপ কৰিব নালাগে। এইটো খুবেই প্ৰয়োজনীয় যদি আপুনি ৱৰ্কআউট কৰি আছে। আৰু ৱৰ্কআউট মেইনলি কেতিয়াও স্কিপ কৰিব নালাগে, বা স্কিপ কৰিলেও আপোনালোকে কেতিয়াও নকৰাকৈ থাকিব নালাগে। নিজকে মটিভেট কৰিব লাগে, কাৰণ যিহেতু আমি বেনিফিটবোৰ ইমান গম পাইছোঁ এতিয়া, যাতে আমি এনাৰ্জেটিক ফিল কৰোঁ, আমি যিমানবোৰ কাম কৰিবলগীয়া থাকে দিনটোত আমি কৰিব পাৰোঁ ভালদৰে। সেইকাৰণে আমি সদায় ৱৰ্কআউট আৰু ডাইটটো ভালদৰে মেইনটেইন কৰি আমাৰ গোটেই দেহটো ৰাখিব লাগে। কাৰণ কোৱা হয় যে দেহটোৱে আমাৰ মন্দিৰৰ নিচিনা, আমি আমাৰ মাইণ্ড আৰু আমাৰ বডিটোতে যিহেতু আমাৰ আচল ঘৰটো হ'ল আমাৰ মাইণ্ড আৰু আমাৰ বডি, তো আমি সদায় তাক ভালদৰে ৰাখিব লাগে। আৰু যদি আপোনালোকে আকৌ কিছুমান তথ্য জানিব বিচাৰিছে নিউট্ৰিশ্যন, ডাইট, ফিটনেছ ৰিলেটেড, আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে, মই আকৌ ভিডিঅ' বনাই থাকিম। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব টু মাই চেনেল, এণ্ড হোপ টু চি ইউ চুন। বাই বাই, থেংক ইউ।